এতিয়া সি পাগলা ঘুমেছি বৰফ দেখি পাগলা হৈছি পানী দেখিলেও পাগলা হয় এতিয়া বৰফত আৰু পাগলা যিহেতুকে ইমানখিনি বৰফ পাইছোঁ অলপমান বৰফ লৈ পেলাই বাইকখনক মাৰি দিওঁ এই বস্তুটোৱে বহুত বেয়া আৰু এইবিলাক পুৰা পানীবিলাক দেখা পাইছে নহয় এইবিলাক বৰফবিলাক গলি পেলাই এনেকৈ আহিছে বোকা প্ৰায় 2-3 ঘণ্টা বাইক চলাই পেলাই এতিয়া আহি পালোঁ দিৰাঙৰ পৰা আহি পাই গ'লোঁ চেলাপাছ আমি মানে এতিয়া বৰ্তমান পৰা চব ফালে বৰফ আৰু ভিডিঅ' কৰা মাজতে বেলেগ ফটোতকৈ বেছি ভাল লাগে ভিডিঅ' কৰি আৰু এতিয়া বাইকখন অলপ বৰফত চলাম এয়া বৰফত কিন্তু শ্লিপ কৰে পুৰা আজি এতিয়া দিৰাঙৰ পৰা ওলাই দিওঁ এতিয়া বৰ্তমান গৈ আছোঁ মই চেলাপাছ হোটেলখনত থাকি ভালে লাগে কিন্তু মানে অকলে আছোতো সেইকাৰণে মানে মোৰ মজা লগা নাই আগৰবাৰ সুমনো আছিল আৰু ইহঁতে নগাঁৱৰ পৰা আহিছে মানে বেলেগ ফালি আছে দেই ৰাস্তাটো ভাল পাইছে যে সেইকাৰণে পুৰা ফালি আছে আৰু আজি বতৰটো মানে বহুতেই ভাল হয় হা কিন্তু যিটো বস্তু ভাবি কিনে আহিছিলোঁ সেইটো বস্তু ক'ত পাম কাৰণ আমি মানে চেলাপাছত বৰফ পাম বুলি আহিছিলোঁ কাৰণ জানুৱাৰী মাহ আজি হৈছে জানুৱাৰীৰ 7 তাৰিখ হা তো 7 তাৰিখ হিচাপে বৰফটো পালে ভাল লাগে আৰু জানুৱাৰী মাহত বৰফ থাকে কিন্তু এতিয়া মানে বৰফ পাম বুলি কৈছে অলপ চলপ পাহাৰবিলাকত পাম কিন্তু মানে মেইন ৰোডত নাপাওঁ বুলি কৈছে মোক মানে যোনটো মানে স্ন'ফল হয় লাইভ স্ন'ফল সেইটো লাগিছিলে কিন্তু এনেকুৱা ৱেডাৰত মানে স্ন'ফলটো নাপায় মানে তেলটো ভৰাই লওঁ যোৱাকালি মানে গুৱাহাটীৰ পৰা আহোঁতে পৰহি ফুল টেংকি ভৰাইছিলোঁ ফুল টেংকি কৰিছিলোঁ মই এতিয়ালৈকে তেল বহুতখিনি আছে কিন্তু হ'লেও মানে ভৰাই লওঁ আৰু আজি চাগে ভৰালে ময়ে ভৰাব দৰকাৰ নাই ডাইৰেক্ট গুৱাহাটী যাই পাম গুৱাহাটী পাই কিনে ৰ'বহে তেল মানে বৈদ্য মাইলেজ তেলটো ভৰালোঁ মাত্ৰ 480 টকাৰ তেলতে ফুল হৈ গৈছে মানে গুৱাহাটীৰ পৰা এই দিৰাঙলৈকে 480 টকাৰ তেলতে হৈ গৈছে মোৰ কি ক'ম আৰু মাইলেজ আৰু সুমনক লগ কৰি ল'লোঁ ই মানে বেলেগত আছিলে বেলেগ এখন হোমষ্টেত আছিলে ইহঁতে যেনেকৈ মানে ইহঁতে গুৱাহাটীত আহিছে ন লগৰ লগত আহিছে মানে কি আৰু বাদ দিয়ক আৰু বুজি পাইছে আৰু বাদ দিয়ক মোৰ নাহিল মানে মোৰ কেঞ্চেল হৈ গ'ল তো সেইকাৰণে মই অকলে আহিব লগা হ'ল আৰু সেইকাৰণে মই ভাবিলোঁ কি কালদানত থাকি দিওঁ তাতে মানে ৰেটটো বহুত কমেই হয় সেইকাৰণে তাতে থাকি দিলোঁ আৰু মই যোনখন হোমষ্টেত আছোঁ সেই হোমষ্টেখনৰ নাম হৈছে কালডেন হোমষ্টে আৰু তাতে মানে ৰেটটো বহুত কম হয় আৰু মানে খোৱা লোৱাটো বহুতে টেষ্টি হয় তাৰে এটা মই বেলেগকৈ ভিডিঅ' বনাইছিলোঁ যোৱাবাৰ যেতিয়া মই স্কুটিখন লৈ পেলাই গৈছিলোঁ 1 বছৰ আগতে সেই ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ চাই ল'ব পাৰিব আপোনালোকে চেলাপাছ আৰু ইয়াৰ পৰা আছে 20 কিলোমিটাৰ এনেইতো বৰফ মানে পৰিলে স্ন'ফল যদি হয় পূৰা এইবিলাকতো মানে বৰফ আহি যায় এইখিনি হৈছে বাইচাকি চাওক ইয়াৰে পৰাই বৰফ পাই গ'লোঁ পৰহি স্ন'ফল হৈছিলতো সেইকাৰণে আৰু এইবিলাক পূৰা ইয়াতে ৰাস্তা বনাই আছে এওঁলোকে মানে ৰাস্তাৰ কাম কৰি থাকে ৰাস্তা বনাই থাকে বেয়া হৈ থাকে আৰু পাহাৰবিলাক কাটি কাটি ডাঙৰ ডাঙৰ ৰাস্তা বনাই আছে ৰাস্তাত বৰফ নাই কিন্তু পাহাৰবিলাকত পূৰা আছে ৱাও ফাইনেলি চেলাপাছ পামে আৰু বাইকখনৰ অলপমান লুকছটো চাওক SP125 এইয়া বৰফৰ মাজত যিহেতুকে ইমানখিনি বৰফ পাইছোঁ অলপমান বৰফ লৈ পেলাই বাইকখনক মাৰি দিওঁ আৰু এই বস্তুটোৱে বহুত বেয়া আৰু এইবিলাক পুৰা পানীবিলাক দেখা পাইছে নহয় এইবিলাক বৰফবিলাক গলি পেলাই এনেকৈ আহিছে বোকা বোকা হৈ গৈছে এইটোৱে বোলে ব্লেক আইচ বুলি কয় ব্লেক আইচ মানে কি হয় বৰফ পৰিলেও মানে ইমান ভয় নাই এইটো মানে বোকা বোকা যে হয় বৰফবিলাক গলি পেলাই সেইটো বেছি বেয়া বুলি কয় কিন্তু এতিয়ালৈকে এনেকুৱা শ্লিপ কৰা নাই আৰু আগত চাওঁ কি হয় আৰু মোৰ লগৰকেইটা লাহে লাহে আহি আছে কাৰণ সিহঁতে মানে কি আৰু গাৰ্লফ্ৰেণ্ড লৈ আহিছে ন অলপমান লাহে লাহে আহিবই লাগিব কণ্ট্ৰলটোৰ কথা আছে ছিংগল আহিলে মানে কি হয় কণ্ট্ৰলিংটো ভাল হয় কিন্তু মই যদি লৈ আহিলোঁ হয় মই লৈ আহিলোঁ হয় তেতিয়া ইমানো মই হেৰি নহ'লে কাৰণ মানে কি মোৰ গাৰ্লফ্ৰেণ্ডজনী অলপ ক্ষীণ হয় মানে তাই ক্ষীণ ছোৱালী হ'লে অলপ ভাল কণ্ট্ৰলিংটো ভাল কিন্তু তাই নাহিলে বেয়া কাম পাইছে মই ক'লোঁ 2 দিন দেৰিকৈ যাম কিন্তু তুমি ভিডিঅ'ত আহিব লাগিব
তাই কৈছে কি নাহো বৰিয়াত মই তো মোৰো খং উঠি গ'ল যা তোৰ কাৰণে মই চব কথা শুনো তই যদি মোৰ এটা কথা শুনিব নোৱাৰ নালাগে দে হ'ব খঙতে মই গুচি আহিলোঁ আৰু অকলে অকলে মানে ভিডিঅ' কৰি কৰি চব ল'ব মন যায় গোটেইবিলাক ক্লিপ ল'ব মন যায় বাপৰে মই ইমানখিনি আহি পালোঁ সিহঁতে আহিয়ে পোৱা নাই এতিয়ালৈকে এতিয়া অলপমান ৰখাই দিওঁ মানে সেই ডাবুল আহিছে নহয় এইকেইটা আহি আছে এইফালে আছে দেখাই নাপায় কেমেৰাটো দেখা নাপাব এই ইয়াতে কিন্তু বহুত শ্লিপ আছে দেই বহুত শ্লিপ এই বৰফবিলাক গলি আহিছেতো পুৰা মানে বৰফবিলাক গলি ফেলে পুৰা পানীবিলাক বৈ বৈ আহি আছে মানে লাইফত ভাবা নাছিলোঁ ইমান বৰফ পাম বুলি বহুত ভাল লাগিছে ৰাস্তাটো পুৰা চাফা হৈ আছে কিন্তু চাইডে চাইডে পুৰা বৰফ চবফালে বৰফ চব এইখিনিতো বহুত ধুনীয়া লাগিছে আৰু চেলা পাছ পাই গ'লোঁ চেলা ইয়াৰ পৰা আছে 1 কিলোমিটাৰ আৰু টাৱাং আছে 78 প্ৰায় 2-3 ঘণ্টা বাইক চলাই পেলাই এতিয়া আহি পালোঁ দিৰাঙৰ পৰা আহি পাই গ'লোঁ চেলা পাছ এয়া হৈছে চেলা পাছ 13,700 ফিট ওপৰত আছোঁ এতিয়া বৰ্তমান আৰু বাইককেইখন ভালেই পাৰফৰ্মেঞ্চ কৰিছে তাৰমানে কি স্ন'ফল এতিয়া লাইভ স্ন'ফলটো হোৱা নাই হয়তো ৰাতি চাগে হৈছিলে এইবিলাক বৰফ গোটেই পাহাৰবিলাকত বৰফ আছে খালি অলপমান এই যে ব্লেক আইচ বুলি কয় অলপ অলপ মাজে মাজে আছে কিন্তু ইমানো নাই মানে এনেকৈ শ্লিপ কৰা নাই এই লাহে লাহে 2 নম্বৰ 3 নম্বৰ গিয়াৰত ক্লাছ এৰি কেনে ইঞ্জিন ব্ৰেকিং কৰি আহি থাকিলে হৈ যায় আৰু ইমানো প্ৰব্লেম হোৱা নাই স্ন'ফলটো হ'লেহে মানে বেছি প্ৰব্লেম হয় আৰু স্ন'ফল হ'লে মানে দিৰাঙৰ পৰা চেলা পাছলৈকে মানে টাৱাং যাব ইম্পচিবল বুলিয়ে ক'ব পাৰি দিয়ক মানে বাইক লৈ গাড়ী লৈতো অলপ এক্সপাৰ্টবিলাকে পাৰে যিবিলাক ড্ৰাইভাৰ হয় গুৱাহাটীৰ পৰা যদি আপোনালোকে আহে চেইন টাইম লৈ আহিব লাগে মানে ৰচি লৈ আহিব লাগে কাৰণ স্ন'ফলৰ কোনো গেৰাণ্টি নাই হপককৈ ৱেডাৰটো বেৰি হ'লে হৈ যায় আৰু BRO চেলা পাছ ইউ আৰ এন এট এল্টিটিউড অফ 13,700 ফিট আৰু ইয়াতে এইবিলাক বাইকাৰ্ছবিলাকে ষ্টিকাৰ মাৰি থৈ দিয়ে আৰু এইবিলাক কিন্তু এইবিলাকত মাৰিব নালাগে এইটো বেয়া কথা এইখিনিত মাৰিছে ঠিকে আছে এইবিলাকত বাৰু মাৰক কিন্তু এই যে চাইনবোৰ্ডখনত কিছুমান লিখা থাকে ন দৰকাৰী বস্তু তাতে মাৰটো মানে অভদ্ৰমী হয় আৰু তলত মাৰিছে ঠিকে আছে এইবিলাক কিন্তু ইয়াতে মাৰি দিব নালাগে কাৰণ দৰকাৰী বস্তু লিখা আছেতো মোৰ এখন নাই বদলাই এইগিলা হেৰি কৰি দিছে মোৰ এখন নাই এইগিলা বছে বদলাই বছে বদলাই ঐ ল'ৰাটি মোক হেৰি ষ্টিকাৰ দিছে সি ঠিক কৈছে সেই এখিনি মাৰিছে ঠিকে আছে এখিনি মাৰিলে বেয়া নালাগে ইয়াতে মাৰিব নালাগেতো কিছুমানে ইয়াতে মাৰি দিয়ে মানে এইটো বেয়া কথা হয় নহয় সঁচা থকা এইবিলাকত মাৰ ইয়াতে মাৰ হয় দিয়া এই আহিছে এইটো চেলা কেফেটেৰিয়া হয় ইয়াতে আপোনাৰ কিবা চাহ তাহ খাই আৰু খাব পাৰিব নুডলছ মেগী চেগী পাই যায় আৰু এইখনে হৈছে চেলা গেট আৰু যোৱাবাৰ যেতিয়া আহিছিলোঁ স্কুটি লৈ নৱেম্বৰত তেতিয়া মানে কি আছিলে বৰফটো নাছিল গমেই পাইছে কিন্তু বহুত ঠাণ্ডা আছিলে কিন্তু এইবাৰ বৰফ পৰিছে হয় হ'লেও মানে ঠাণ্ডা পোৱা নাই ইয়ে মোক ইমানখিনি লৈ আহিছে ভালে ভালে এটা সোমাই এটা খাই দিওঁ তাক এটা লিপ কিছ কৰি দিওঁ চেলাঘাটৰ পৰা এতিয়া উৰাই দিলোঁ ফটো মাৰিলোঁ ভালকৈ হৈ গ'ল আৰু বৰফ চাওক না পুৰা বৰফ আৰু এইটো হৈছে আগত চেলা লেক আৰু চেলা লেকটো পুৰা ফ্ৰজেন হৈ আছে আৰু পুৰা মানে বৰফেদি ভৰ্তি হৈ ঢাক খাই আছে পুৰা আৰু এতিয়া বাইকখন অলপ বৰফত চলাম এয়া বৰফত কিন্তু শ্লিপ কৰে এয়া পুৰা শ্লিপ কৰি আছে এয়া সুমনৰ ইমান কৰা নাই মোৰ কৰি আছে কিন্তু কাৰণ এইখন হেৰি বাইক নহয় না শ্লিপ কৰিছে না ইয়াত আৰু হৈ যাইছে এই হে তোমাৰখন বঢ়িয়াকৈ আহিছে তোমাৰখন বঢ়িয়াকৈ আহিছে মোৰখন অলপমান প্ৰব্লেম দিছে চবতকৈ চালি তোমাৰখন আহিছে আৰু ছেকেণ্ড মোৰখন আমি মানে এতিয়া বৰ্তমান পূৰা হেৰি ইফালেদি নামি আহিছোঁ চেলা লেকত যাই আছোঁ আৰু চবফালে বৰফ আৰু ভিডিঅ' কৰা মজাটোৱে বেলেগ ফটোতকৈও বেছি ভাল লাগে ভিডিঅ' কৰি এইবোৰ বৰফ মানে হয়তো কালি ৰাতি পূৰা স্ন'ফল হৈছে কাৰণ পূৰা ফ্ৰেছ হৈ আছিলে লেতেৰা হোৱা নাই নহ'লে পূৰা লেতেৰা হৈ গ'লে আৰু এনেকৈ এখন ব্ৰিজ আছে ব্ৰিজখনেদি যাব লাগে আৰু এতিয়া মই এনেকৈ উঠি যাম বহুত শ্লিপ মানে বহুতে শ্লিপ আৰু ভৰিবোৰ চাওক পূৰা সোমাই যায় ভাই
অ' বাপৰে বাপৰে মানে কি হয় চবে বৰফত আহিলে কি হয় স্ন'মেন বনাই হা মই বনাইছোঁ শিৱলিংগ বনাই দিছোঁ হা ভাল হৈছে ন এনেই বেটো হোৱা নাই আৰু অলপ ডাঙৰ কৰিব পাৰিলোঁ হয় ৰ'বা অলপমান হেৰি কৰি দিওঁ ৰ'বা এইটো শিৱলিংগ বনাইছোঁ মই জয় ভোলেনাথ আৰু এইটো হৈছে মোৰ চেনেলৰ নাম পুলকেশ নিশাচৰ প্ৰাণী লিখি দিলোঁ পুলকেশ নিশাচৰ প্ৰাণী ইয়াতে অলপমান এনে ফটো উঠোঁ মানে কথা ক'ব নোৱাৰে কথা ক'লে ভাগৰ লাগে এনেতো একো ভাগৰ লগা নাই কিন্তু কথা ক'লে মানে কি হয় অক্সিজেন লেভেলটো কমি যায় হা পূৰা মানে চাৰ্জ ফুলা বুলি যে কয় সেনেকুৱা হয় হা ইয়াতে অলপমান ৰেষ্ট লোৱা বহি থাকোঁ ইয়াতে ফটো মাৰা হৈ লওক মানে ছোৱালী মানুহ হৈছেতো অলপ ফটো মাৰিবই উপায় নাই হা মোৰ যদি গাৰ্লফ্ৰেণ্ড আহিলে মোৰো তাইও সেয়ে ক'লে হয় ৰিল কৰি দিয়ে কিবা কৰি দিয়ে তাইও ক'লে হয় তাইতো নাহিলে একো নাই ये बान्दार ये स्नो बान्दार এইটো স্নো বান্দাৰ স্নো বান্দাৰ এতিয়া সি পাগলা ঘুমেছি বৰফ দেখি পাগলা হৈছি পানী দেখিলেও পাগলা হয় যে বৰফত আৰু পাগলা লাইভ স্নোফলটো দেখা নাপালোৱে মই দেখাম তোমালোকক লাইভ স্নোফল মজা 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 হৈছে হ'ব ইফালে আহি থাকোঁতে আমি হেৰিক লগ পালোঁ ৰেকিব দাক লগ পালোঁ ৰেকিব দাই মানে কি হয় আপোনালোকৰ জব ৰিলেটেড মানে হেৰিবিলাক বনাই থাকে ভিডিঅ'বিলাক ইফালে ভাল হ'ব সপকে আহি থাকিলে মোৰ মানে চিনাকি যেন লাগিলে আহোঁতে গম পালোঁ আৰু আপোনাৰ ভিডিঅ' মই কালি চাইছিলোঁ পেলাই মই হেৰি মানে পাইছিলোঁ পোষ্ট কৰিছিলোঁ মই পোষ্ট কৰিছিলে নেকি ভিডিঅ'টো ভালকৈ চাব নাপালোঁ আৰু আহিছোঁ আৰু ডিজাইনত আছিলোঁ ভাল লাগিলে লগ পাই পেলাই তো ভাল লাগিলে লগ পাই বন্ধুকো ভাল লাগিল পুলক নিশাচৰ আছিল নেকি ন পুলকেশ নিশাচৰ প্ৰাণী তেওঁ ব্লগ বনাই মটো ব্লগিং কৰে মই ধৰক চোৱা নাই যদিও আগতে মই ৰিয়েলি কথা কৈছোঁ যিটো মিছা কথা কিলাম আছে চ' মই চেক কৰি চাম আৰু আপোনালোকে ছাপৰ্ট কৰিব আৰু ময়ো আপোনালোক ব্লগত তেওঁক অলপ আনিছোঁ নিশ্চয় আপোনালোকক দেখিব পাব নিশ্চয় ঠিক আছে আৰু লগ পাম নিশ্চয় নিশ্চয় তো মানে কি তাৰাই মানে কি হয় জব ৰিলেটেড মানে হেৰিবিলাক বনাই ধৰক আপোনাৰ আছাম পুলিচৰে হওক বা চব জবৰে মানে ভিডিঅ'বিলাক বনায় তো সেইবিলাক মানে দৰকাৰী হেৰি হয় চাওঁ আৰু ব্লগিংটো মানে ইমান চোৱা নাযায় কিন্তু যিখিনি মানে জবৰ হেৰি বনায় সেইখিনি পূৰা চব চাওঁ মই চেলাবাছৰ পৰা আহিলোঁ কিন্তু মানে কি হ'ল ভাবিছিলোঁ ইফালে অকণমান যাম বুলি জাছৱান ঘৰ ৱাৰ মেমৰিয়েল ফালে যাম বুলি ভাবিছিলোঁ কিন্তু গ'লে মানে কি হ'ব বহুত দেৰি হৈ যাব এতিয়া বাজিছে আপোনাৰ 3টা বাজিবই তাতে গ'লেতো এতিয়া গৈ নাপালোঁ হয় আৰু তাৰে পৰা আহিম ৰাতি এন্ধাৰলৈ এইবিলাক ৰাস্তা ৰিক্সিও হৈ যায় মানে সেইকাৰণে আৰু ইমান হেৰি নকৰিলোঁ অলৰেডি আমিতো গৈছোঁৱে সুমন আৰু মই এই লগত অহা ল'ৰাটোৱে যোৱা নাই এনেকৈ ভাবি কিনে আৰু ভাবিছোঁ বাদ দে আৰু যোৱা জেগানো কি যাব লাগে পিছত আৰু আহিমেই আমাৰ এতিয়া মেইন উদ্দেশ্যটো আছিলে কি বৰফ আৰু বৰফ এক্সট্ৰিম লেভেল বৰফ পাইছোঁ মাজতে মানে আমি কিবা খালোঁ মেগী চেগি খালোঁ চাহ তাহ খালোঁ আৰু অলপমান বজাৰ কৰিলোঁ ঘৰৰ কাৰণে ইয়াকৰ যে কিবা গাখীৰৰ এটা হেৰি বনাই চকলেট বনাই সেইটো ল'লোঁ আৰু এটা এনেকুৱা টাইপৰ বস্তু ল'লোঁ নাচপতিৰ কিবা বনাই আৰু কিৱি ল'লোঁ কিৱি চিৱি এইবিলাক দামবিলাক কম মানে ইয়াতে সেইবিলাক বস্তু ল'লোঁ আৰু ইয়াকৰ যোনটো মানে হেৰিটোৰ দাম বহুত হয় মাত্ৰ 6 পিচমান থাকে 50 টকা লয় কিন্তু সেইটোতো আমাৰ অসমত নাপায় ন এইবোৰ ঠাণ্ডা জেগাতে পায় সেইটো মানে খাই ভাল লাগে বোলে সেইকাৰণে ঘৰৰ কাৰণে লৈছোঁ আৰু মানে বাইকখন চলাব আগৰ পৰা পাৰোঁ ক্লাছ 7ৰ পৰা বাইক চলাইছোঁ কিন্তু এই যে পাহাৰত বাইক চলোৱাৰ পৰা মোৰ মানে এটা হেৰি হৈ গ'লেই চাওক বিন্দাছ চলাই আছোঁ মানে পূৰা হাত বহি গ'ল আৰু ক্লাছ 7ৰ পৰা বাইক চলাইছিলোঁ এতিয়ালৈকে মোৰ হাত বহা নাছিল কাৰণ মোৰ নিজৰ বাইক নাই না কিন্তু এতিয়া এই টাৱাং আহি পূৰা হাত বহি গ'ল বাইকখনত মোৰ এইটো ভিডিঅ' ইয়াতে সামৰণি কৰোঁ কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট গোটেইখিনি মানে যদি পাৰে কৰি দিব